গান কাটি নহয় ভয়ো লাগে মাতিবলৈ এইফালে এক্সামো দি আহিছোঁ বগৰীকে খাই বগৰী পাইছা হা কোন এজনী কোনবা হয় এজনী আই পঢ়িব লাগে নে কলে আহিছা কোন হয় এজনী বা দেখিছ পঢ়িব লাগে বগৰী পাইব আহিছে কোন ৰসু চাই হুংগৈ আই ধুনু কত নাযাবি পঢ় একদম কত নাযাবি ও এইজনী শুনিয়ে পেলাম হাকজনী মান ডাং কাটি পলাংগৈ পলাং এইটো দেখোন কুলিৰ মাত কৰ পৰা আহিলে বা কুলিৰ মাতটো বহাক আহি পোৱাহিয়ে নে আজি ফাৰ্ষ্ট শুনিছো দেখোন মই কুলিৰ মাত আকৌ শুনি পাইছো দেখোন কুলিৰ মাত ৰচোন গৈ চাই আহোঁ আমাৰজনী বা আকৌ পঢ়িছে নে নাই চাই আহোঁ মই পৰীক্ষাৰ কথা নকবা আৰু একদম খালী এশৰ ভিতৰত একদম 0 পাম এই ৰবাচোন কুলিৰ মাত শুনিছো গায়ত্ৰী আহিছে নেকি কলে যা বাৰু তই এই মেট্ৰিক পৰীক্ষাৰ সময়ত তোক মই ভালে কৈছো শুনি ল কথাটো মেট্ৰিক পৰীক্ষাৰ সময় এতিয়া পঢ় এতিয়া খেলা ধান্দা নহয় তই ডাঙৰ হৈছ গম পাইছ মোবাইল দে মোবাইল লৈ তাই গপছ এইফালে কুলিৰ মাত শুনিছো গম পান নাপা যা পঢ়িবি যা এইবোৰ ধান্দা নহয় একে চুলিকেইডাল ছিঙিম মই মোবাইল লৈ সেইফালে যাগৈ ভিতৰত যা আৰু কিতাপখন লৈ পেলাই পঢ় অকণমান ইংলিছটো কি ফালিছ ভগৱানে জানিব ৰিজাল্ট দিয়া সময়ত তোক মই তোক দেখিম মই হা মাকক হ'লে ইটোও লাগিব সিটোও লাগিব কিন্তু পঢ়া সময়ত পঢ়াৰ ধান্দা নাই পৰীক্ষা আজি ইংলিছ দি থৈ আহিছ কালি বা কি আছে সেইবোৰ মাথা মাৰিব লাগে পঢ়া প্ৰতি চালা দেখিছ তই পথাৰত আছ মই গৈ আছো ৰ গৈ আছো মাজনী আছে নেকি হেল্ল' তই কেতিয়া আহিবি মই পথাৰতে ৰখি আছ জলদিয়া তইহে জানিছো মোৰ কি হৈছে তাইক নকলে মোৰ শান্তিয়ে নহ'ব আৰু পৰীক্ষাৰ প্ৰথম দিনাখনে ব্ৰেকআপ দিছে মোক গৈ আছো ৰচোন এই মই পালোগে আৰু কি ক'ম আৰু প্ৰথম দিনাখনে মোক ব্ৰেকআপ দি দিছে কি ক'ম আৰু এক্সামৰ প্ৰথম দিনাখনে মোক ব্ৰেকআপ মোৰ ভালেই হৈছে 100ৰ ভিতৰত 100 পাম এশৰ ভিতৰত চাগে 0 পাম একো নাই ফেইল হ'লেও কোনো কথা নাই বয়ফ্ৰেণ্ড আছে বয়ফ্ৰেণ্ডৰ লগত পলাই গুচি যাম সেইটোও আছে মোৰ যে তাকো নাই সেইবিলাক দুখ কৰি নাথাকিবি ইনষ্টাগ্ৰাম খোল ফেচবুক খোল ল'ৰা পতাটা মেছেজ কৰিয়ে থাকিব ৰিপ্লাই দি থাকিব ইনষ্টা লাগে তোক হ'ব দে নহ'লে বাৰু ফেচবুক আৰু ইনষ্টাতে ল'ৰা পতাম ল'ৰাৰ কাৰণে দুখ কৰি থাকে নেকি এটা গৈছে আৰু এটা আহিব মইতো এতিয়া পৰীক্ষাৰ একো টেনশ্যনেই লোৱা নাই পৰীক্ষা বেয়া হ'লেও একো নাই বয়ফ্ৰেণ্ডৰ লগত পলাই গুচি যাম মোৰো এতিয়া টেনশ্যন নাই আৰু ইনষ্টা ফেচবুক আছে ল'ৰা পায়ে যাম ইমান সময় কথা পাতিছোঁ তোৰ মায়ে গালি নিদিব অতি বগৰী মইহে পাৰিছোঁ তোৰ মায়ে শুনিয়ে পালে মাটো যিহে ডাং কাটি একো নাই বেছি ডাং কাটি দেখাব বেছি শাসন কৰিব পলাই গুচি যাম তই অন্তৰৰ পৰা কৈছোঁ না কথাটো কৈছোঁ মই বেছি কৰিব পলাই গুচি যাম কি কৰিব পাৰিব তই জাগি যা আৰু নহ'বা মোৰ কাৰণে তইহে মাৰ খাবি আৰু হ'ব দে মই যাওঁ আৰু মই যাওঁ পৰীক্ষা সময়ত এই ছোৱালীজনী যে ক'ত মনে মনে গুচি যায় পাত্তা নাই মানে এই পৰীক্ষা মোৰ বুকুখন ফালি আছে মানে ৰাম মোৰ ইমান ভয় হৈছে হা এই ৰিজাল্টৰ সময়তহে মই তাইক চাম গাঁৱৰ মানুহে হাঁহিব ফেইল কৰিলে সেইজনী দেখোন ৰচোন আচাই এডালকে দিচাওঁ মই এখন কিনাই ঘূৰি ফুৰিছোঁ তই পঢ়িব লাগে নে এই মোবাইলটোৱেতো মাথাটো খাব হা এইফালে ক'ত গৈছিলি গোটেইখন যে মই বিচাৰি ফুৰিছোঁ কালি পৰীক্ষা আছে এই মাৰৰ বুকুখন ধিপ ধিপ কঁপি আছে হাগু মুটো লাগিছে
তাই গোটেইখন পিনে পিছে এক চাওক হা দাঁতকেইটা চেলাব কৰি দেখাও পাছ কৰি দেখাও পাও দাঁতকেইটা তোৰ দাঁতকেইটা মই চেলা হা দাঁতকেইটা ফেইল কৰিলে মই বয়ফ্ৰেণ্ডলৈ পলাই কি কৈছ তই বয়ফ্ৰেণ্ডলৈ এইজনে মোৰ নাকটো কাটিব গোটেই গাঁৱৰ মানুহ আহিব তই বোলে মেট্ৰিক ফেইল কৰি জীয়েৰে পলাল বয়ফ্ৰেণ্ডলৈ চিচি কি লাজৰ কথা ঐ কি লাজৰ কথা একদম পঢ় গৈ এতিয়া